কি লিখিছে ঈশ্বৰেহে জানিব কিন্তু তদন্তত প্ৰথমৰ পৰাই গাফিলতি কিছু ক্ষেত্ৰত কৰা যেন মোৰ লাগি আছিলে মই সেই কথা কৈছোঁৱেই ছিংগাপুৰৰ জাহাজৰ মানুহটো লগ ধৰিলে নে নাই তাক ইয়ালৈ আনিলে নে নাই তাত যাওঁতে দুদিনত তেওঁলোকক লগ ধৰিলে নে নাই আৰু ছিংগাপুৰ পুলিচে ন' ফাউল প্লে বুলি কৈছিলে আপুনি মনত ৰাখিব ছিংগাপুৰ পুলিচে ন' ফাউল প্লে বুলি ক'লে ন' ফাউল প্লে কেলৈ ক'লে আমাৰ তাতে গম পাইছিলোঁ কাৰোবাৰ মুখেদি যে ভাৰত চৰকাৰৰ যিজন ফাৰ্ষ্ট ছেক্ৰেটাৰী তেওঁ সেই পষ্টমৰ্টেমৰ ওচৰলৈ গৈছিলে ক'ৰবালৈ গৈছিলে তেওঁলোকে চৰকাৰীভাৱে ইনফ্লুৱেঞ্চ কৰিলে নিজে সোনকালে ডেড বডি পঠাই দিব লাগে অসমত আকুল ব্যাকুল হৈ আছে আপোনালোকে তদন্তবিলাক ওপৰে ওপৰে কৰি দিয়ক আৰু আমাৰ কোনো আপত্তি নাই সেইকাৰণে ন' ফাউল প্লে দিলে নেকি কাৰণ ফাউল প্লেটো প্ৰথমৰ পৰাই মানিব লাগিব এইকাৰণে মানিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ছিংগাপুৰৰ জাহাজত থকাকেইটা একদম বুদ্ধিদীপ্ত অসমীয়া যদি অসমীয়া হয় অসমৰ কনচাৰ্ণ নোহোৱা কেনেকুৱা অসমীয়া তেতিয়াহ'লে বুদ্ধিদীপ্ত ছিংগাপুৰিয়ান বুলি কৈ দিয়ক এতিয়া জুবিন গাৰ্গৰ কেনেকৈ ইয়াতে আইচিউত থাকিব লগা হৈছিল নেম কেয়াৰত থাকিব লগা হৈছিল ডাক্তৰে কেনেকৈ তেওঁক জুই পানীৰ পৰা আঁতৰি থাকিবলৈ কৈছিল সেই কথাকেইটা নজনাকেইটা কিহৰ বুদ্ধিদীপ্ত অসমীয়া মই নাজানো আৰু তেওঁলোকৰ গাতটো দুখ প্ৰথমে থাকিব লাগে গাড়ীখন কোনে যোগায় আজি কিছুমানে অবৈধ চোৰাং কাঠৰ ব্যৱহাৰ কৰে মই দেখিছোঁ কাঠ বেপাৰীকেইটাকতো ধৰে কাঠ বেপাৰীকেইটাক ধৰিব নোৱাৰিলে আপুনি চাবচোন ফৰেষ্টৰ সেইবিলাকত গাড়ীখন কোনোবাই ভাড়া কৰি লৈ যায় ভাড়া কৰা মালিকটোৱেতো নাজানে তাত কি উঠাব চোৰাং কাঠে উঠাব নে বিয়াৰ গহনা পাতি উঠাব তাৰপিছত নি পেলাই ফৰেষ্টে গাড়ী পচি যায় ইনষ্টলমেণ্ট দিব নোৱাৰে মানুহে আৰু তেতিয়া গাড়ী মালিকক চোৰাং কাৰবাৰী সি নহ'লেও ভাড়াত দিয়াৰ কাৰণে সেই গাড়ী মালিকক ধৰি হাৰাশাস্তি কৰে তেনেহ'লে জাহাজৰ মালিকক কিয় ধৰা নাই জাহাজখন বন্দবস্ত কৰাকেইটাক কিয় ধৰা নাই ষড়যন্ত্ৰ বুলি যেতিয়া কৈছে কনস্পিৰেচি বুলি ক'লে কি হয় কেইবাজনো মানুহৰ কনস্পিৰেচি হয় আৰু অকলে কৰিলে অকলে কৰা হয় এতিয়া যিহেতু এটা ষড়যন্ত্ৰ বুলি কৈছে ষড়যন্ত্ৰত তেতিয়াহ'লে বহুতকেইটা এংগল আছে সেইবিলাক কি কৰিছে মই নাজানো সেই গতিকে চাৰ্জশ্বিটখন মইতো অধিবক্তাও নহয় আজিকালি অধিবক্তাবিলাকে ভুল কৰে দোষীক বচাবলৈ আৰু মই অধিবক্তা নহয় কাৰণে মই ইমানখিনি ক'ব নোৱাৰোঁ তথাপিতো মই অধিবক্তাসকলৰ পৰা আগ্ৰহ কৰিম প্ৰয়োজন সাপেক্ষে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমৰ যিসকল অধিবক্তা অসমৰ যিসকল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসমৰ যিসকল সচেতন নাগৰিক তেখেতসকলে মিলি পেলাই এখন প্লেটফৰ্ম কৰক জাষ্টিছ ফৰ জুবিন আৰু পৰিয়ালেও কৈ আছে যে আমি চৰকাৰৰ ওপৰত যথেষ্ট অপেক্ষা কৰিছোঁ কিন্তু মই প্ৰথমেই কৈছোঁ যে যদি ইকনমিক এক্টিভিটি হয় তেতিয়াহ'লে তেওঁৰ ক'ত ক'ত ব্যৱসায় আছিল চব চাব লাগে কিন্তু যোৰহাটৰ এটা ব্যৱসায় প্ৰতিষ্ঠান তেওঁৰ লগত আৰু কোনোবা শাসকীয় পক্ষৰ মানুহ আছে তেওঁলোককতো মাতি আনি সোধা গম পোৱা নাই ঠিক তেনেকৈ ইকনমিকেই নে ৰাজনৈতিকেই নে তেওঁ কোনোবা অন্য প্ৰতিদ্বন্দ্বীয়ে কৰিলে কাৰণ কেৰেক্টাৰ এছেচিনেশ্যনো ব্যৱস্থাটো চলিছিলে মাজতে যে কিছুমান সাংবাদিকক মাতি নিছিলে সাংবাদিক বুদ্ধিজীৱী তেওঁলোকে আহি কৈছিলে জুবিন গাৰ্গক এটা ৰুম দিয়া নাই অকলে তাৰমানে কাৰোবাৰ লগত কিবা আছিলে এনেকুৱা ধৰণৰ মানে অশ্লীল মন্তব্য দিছিলে আমি এইটো দুখ পাওঁ তেখেতক ভাৰত চৰকাৰে নিয়াৰ পিছত ভাৰত চৰকাৰে কেনেকৈ তেখেতক উপযুক্ত মৰ্যাদা নিদিলে ইয়াতে এজন ইংৰাজী গানৰ গায়ক আহিছিলে দেখিছোঁ অসম আৰক্ষী গোটেই মুঠা ফুটাসকলে আগে পিছে গৈছে আমাৰ অসমৰ সম্পদটোক তাতে ভাৰত চৰকাৰৰ হাই কমিশ্যনতো ছিকিউৰিটি থাকে তেওঁলোকে অনুৰোধ কৰিলে তাত প্ৰটেকশ্যন দিব পাৰিলে হয় ছিংগাপুৰ পুলিচে সেইবিলাক কিয় নকৰিলে সেইবিলাক বহুত প্ৰশ্ন মই আশা কৰোঁ এই প্ৰশ্নবিলাকৰ উত্তৰ ওলাব আৰু নোলাই যদি মই ভাবোঁ আমাৰ অসমৰ যিসকল সচেতন ব্যক্তি যিসকলে সমাজৰ বাবে চিন্তা কৰে যিসকলে অসমীয়া জাতিটোৰ বাবে চিন্তা কৰে তেখেতসকলে জাষ্টিছ ফৰ জুবিন যাতে হয় তাৰ বাবে যিসকল বিশিষ্ট অধিবক্তা বিশিষ্ট আইনজীৱী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু সমাজ সচেতন ব্যক্তি তেখেতসকলে এখন প্লেটফৰ্ম কৰক আৰু চৰকাৰক প্ৰত্যাহ্বান